খবৰ ওয়েলকাম টু মাই ইউটিউব চেনেল আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আজি মাহী ছোৱালী জুৰুন আমি জুৰুনলৈ যাব ওলাইছোঁ কেনেকুৱা লাগিছে চাওকচোন আহক আপোনালোককো দেখুৱাই যাওঁ জুৰুন কেনেকুৱা হয় এদিনীয়া বিয়া জুৰুন এতিয়া দি যাব তাৰপিছত দুপৰীয়া বিয়া আৰম্ভ হৈ যাব আৰু আহক চাই যাওঁ প্ৰথমতে হেম ভাগ হয়নে এটা ভুখা ভাই সুমিতাকে লৈ গ'ল যে সুমিতা ভাই মই কৈছোঁ মই বাছ অকণ গালে হ'ব ঠিক আছে গগন বিয়ালে বুলি কেনেকুৱা লাগিছে কইনা ফটো উঠাত মুখৰ নোলাই মাত সেই দেখি পেটত নেযায় ভাত শুনিছনে মুখৰ নোলাই মাত ভাবিলো ৰিপ্লাই দিব লাগিব লগে লগে ৰিপ্লাই পাই
হাই গাইজ, কি খবৰ? যোৱাকালি বিয়াৰ ভিডিঅ'টোৰ সামৰা নহ'লে, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো আজিয়ে সামৰোঁ। মানে যোৱাকালি কইনা বিদায় দিয়াৰ পিছতে খুব সোনকালে আমিও ঘৰলৈ আহিবলগীয়া হ'ল আৰু ঘৰত আহি খুব বেছি ভাগৰ লাগিলে, টোপনি ধৰিলে। সেইকাৰণে ভিডিঅ' কৰিবলৈ মন নগ'লে, ভাবিলোঁ ভিডিঅ'টো আজিয়ে সামৰি দিওঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই থ'ব যাতে আগন্তুক আহি থকা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব পাৰে। আৰু ভিডিঅ'টো চাই কেনে পালে জনাব হা। আজিলৈ জানিলে বাই বাই, থেংক ইউ। চিন্তা জ্বৰ উঠিছে গা